তোৰ ওপৰত হাত উঠাইছে সি হা ঐ বল 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 দেখাই থৈ মোক বল কাৰ লগত পাংগা লৈছে সি কাৰ লগত পাংগা লৈছে ঐ শুনিছনে নাই হা কি বাদ দে হা কি বাদ দে চল কি হৈছে ক মোক ক কি হৈছে কচোন মোক তোৰ গা বেয়া নেকি তোৰ গা বেয়া নেকি কচোন মোক ক না আৰে ক না বে মাৰি থৈ আহোঁ বল না ঐ তই বিক্ৰম চৌধুৰী হয়তো হা বিক্ৰম আপুনি মোক একো নকৰেতো মোৰ দেউতাই যে আপোনাৰ ওপৰত হাত উঠাইছিল মই মানে তুমি কি ভাবিছা মই তোমাৰ দেউতাৰ ভয়ত তাৰ পৰা মনে মনে গুচি আহিছোঁ এইখন চহৰত মোক কোনেও একো অপকাৰ কৰিব নোৱাৰে দেউতা গুচি গ'ল কিন্তু তেওঁৰ নামটো আজিও ৰৈ গ'ল আইন কানুন ন্যায় এইবোৰে মোক চুব নোৱাৰে কিন্তু তথাপিও মই তাৰ পৰা গুচি আহিলোঁ মনে মনে একমাত্ৰ তোমাৰ কাৰণে তোমাৰ দেউতাৰ অপকাৰ কৰাৰ কাৰণে এটা ফোনে যথেষ্ট মই যাম হ'বলগীয়া শহুৰৰ লগত জানো কোনোবাই কাজিয়া কৰে আল্টিমেটলি বিয়াৰ দিনাখনতো তেওঁৰ ভৰি দুখনেই মই চুব লাগিব আপুনি মোৰ দেউতাক চিনিয়ে পোৱা নাই দেউতাৰ যি বল সিদিনা ল'ৰাকেইজনক যিহে দিছে হয় নেকি দেখিছোঁ দিয়া তোমাৰ দেউতাৰ বল পুৰা নিচিনা
চৰি বাৰু এতিয়া আহিছা যিহেতু ব'লা মোৰ ঘৰলৈ মই কিয় যাম মাৰ লগত চিনাকি কৰাই দিম আকৌ মাক ক'ম যে মা বোৱাৰী লৈ আহিছোঁ মই আপোনাক কৈছোঁনে আপুনি এইবোৰ নাভাবিব